আমি সকলোৱে টুইটাৰ ইউজ কৰোঁ, কিন্তু আপুনি জানি আচৰিত হ'ব টুইটাৰত এদিনত যিমান শব্দ লিখা হয় সেয়া যদি এখন কাগজত লিখোঁ তেন্তে 10 মিলিয়ন অৰ্থাৎ 1 কোটি পেজৰ এখন কিতাপ হ'ব। আমি সকলোৱে টুইটাৰ ইউজ কৰোঁ। নমস্কাৰ বন্ধুসকল, ইনফ'ফেক্টৰ এটা নতুন ছিৰিজ আমেজিং ফেক্টছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ বন্ধুসকল, আমি সকলোৱে ফ্ৰী টাইমত ইউটিউব চাওঁ, কিন্তু আপুনি জানেনে ইউটিউবত থকা প্ৰত্যেকটো ভিডিঅ' চাবলৈ হ'লে 1000 বছৰ লাগিব, আৰু সেয়াও যদি আপুনি এতিয়াৰ পৰা চাবলৈ বহে। যদি গোটেইখিনি ভিডিঅ' চাব বিচাৰে তেনেহ'লে এতিয়াৰ পৰা বহি যাওক 1000 বছৰৰ কাৰণে। আমি বহুতেই হয়তো অংক বেয়া পাওঁ, কিন্তু অংকৰ এটা আমেজিং ফেক্ট জানি আপুনি আচৰিত হৈ যাব যে 11 কোটি 11 লাখ 11,111 লগত যদি 11 কোটি 11 লাখ 11,111 পূৰণ কৰা হয় তেনেহ'লে ইয়াৰ পূৰণফল হ'ব 1 2 3 4 5 6 7 8 9 8 7 6 5 4 3 2 1। নহয়নে আচৰিত? আমি বহুতেই হয়তো অংক বেয়া, আমি সকলোৱে সৰুৰে পৰা পঢ়ি আহিছোঁ যে মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা, কিন্তু আপুনি শুনি আচৰিত হ'ব যে মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা নহয়। হয়, ঠিকেই শুনিছে। লক্ষ্ণৌ ক্লাছ 6ৰ এগৰাকী ছাত্ৰী ঐশ্বৰ্যা পৰাশৰে 2012 চনত মহাত্মা গান্ধীৰ বিষয়ে তথ্য বিচাৰি আৰু তেওঁক কিয় ফাদাৰ অফ নেশ্যন অৰ্থাৎ জাতিৰ পিতা আখ্যা দিয়া হৈছিল সেই বিষয়ে জানিবলৈ এখন RTI আবেদন দাখিল কৰিছিল। কিন্তু ইয়াৰ উত্তৰত ভাৰত চৰকাৰে তেখেতক জনায় যে মহাত্মা গান্ধীৰ নামত এনে কোনো চৰকাৰী খিতাপ নাই। এই কথা জনাৰ পাছত ঐশ্বৰ্যাই তেতিয়া ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল আৰু প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ আবেদন লিখিছিল যে তেখেতক জাতিৰ পিতা আখ্যা দিব লাগে, কিন্তু ইয়াৰ উত্তৰত ভাৰত চৰকাৰে তেখেতক কয় যে ভাৰতৰ সংবিধানে শিক্ষা আৰু মিলিটাৰী বিভাগৰ বাহিৰে কোনো খিতাপ দিয়াৰ অধিকাৰ প্ৰদান নকৰে। হয়, ঠিকেই শুনিছে। লক্ষ্ণৌ ক্লাছ 6ৰ এগৰাকী ছাত্ৰী ঐশ্বৰ্যা পৰাশৰে 2012 চনত মহাত্মা গান্ধীৰ বিষয়ে তথ্য বিচাৰি আৰু তেওঁক কিয় ফাদাৰ অফ নেশ্যন জানিব পৰা মতে 6 জুলাই 1944 চনত নেতাজী সুভাষ চন্দ্ৰ বোছে ছিংগাপুৰৰ এটা ৰেডিঅ' অনুষ্ঠানত মহাত্মা গান্ধীক ফাদাৰ অফ নেশ্যন বুলি আখ্যা দিছিল। জানিব পৰা মতে 6 জুলাই আপুনি জানেনে এটা হাঁচিয়ে আপোনাৰ প্ৰাণ কাঢ়ি নিব পাৰে? হয়, যদি আপুনি জোৰত অহা এটা হাঁচি ৰখাবলৈ চেষ্টা কৰে তেনেহ'লে আপোনাৰ ডিঙিৰ শিৰাৰ বিস্ফোৰণ হৈ আপোনাৰ মৃত্যুও হ'ব পাৰে। গতিকে হাঁচি ৰখাবলৈ চেষ্টা নকৰিব। আপোনালোকে বহুতেই নিশ্চয় ডেডপুল মুভিখন চাইছে। এই মুভিখনত হিৰোজনৰ নিজে নিজৰ শৰীৰৰ যিকোনো অংগ পুনৰ সৃষ্টি কৰি ল'ব পাৰে। সেয়া কেৱল কাল্পনিক, কিন্তু আপুনি জানেনে ষ্টাৰফিছ নামৰ মাছটোৱে নিজৰ শৰীৰৰ যিকোনো অংগ পুনৰ সৃষ্টি কৰি ল'ব পাৰে। অকল সেয়াই নহয়, ষ্টাৰফিছে এটা অংগৰ পৰা গোটেই শৰীৰটোৱেই সৃষ্টি কৰি ল'ব পাৰে। নহয়নে আচৰিত? আপোনালোকে বহুতেই নিশ্চয় ডেডপুল মুভিখন চাইছে। এই মুভিখনত হিৰোজনৰ নিজে নিজৰ শৰীৰৰ আপুনি জানেনে আপুনি আপোনাৰ কিলাকতিটো নিজৰ জিভাৰে স্পৰ্শ কৰিব নোৱাৰে? ট্ৰাই কৰি চাওক। আমি সকলোৱে জানো যে আমাৰ ফিংগাৰপ্ৰিণ্ট বেলেগ বেলেগ, কিন্তু আপুনি জানেনে আমাৰ সকলোৱে জিভাৰ চাপো বেলেগ বেলেগ। গতিকে হয়তো অনাগত দিনত টাং প্ৰিণ্ট ছিকিউৰিটি থকা স্মাৰ্টফোনো ওলাব পাৰে। আমি সকলোৱে 20 মেগাপিক্সেল 32 মেগাপিক্সেল 48 মেগাপিক্সেল কেমেৰাযুক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰোঁ, কিন্তু আপুনি জানেনে আমাৰ চকুৰে আমি কিমান মেগাপিক্সেল দেখোঁ? ডক্টৰ ৰজাৰ ক্লাৰ্ক নামৰ চাইণ্টিষ্ট তথা ফটোগ্ৰাফাৰজনৰ মতে মানুহৰ চকুৰে 567 মেগাপিক্সেল দেখোঁ। এটা DSLRতকৈ বহুত বেছি, নহয়নে? ডক্টৰ ৰজাৰ ক্লাৰ্ক নামৰ চাইণ্টিষ্ট তথা বন্ধুসকল, আজিলৈ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু অলপ হ'লেও কিবা নতুনকৈ জানিব পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু এই ধৰণৰ ভিডিঅ' আগলৈও চাই যাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো ক্লিক কৰি দিব, যাতে যেতিয়াই মই এটা নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপুনি পোনপ্ৰথমে পাই যায়। যদি আপোনালোকে ভিডিঅ'টো